আপোনালোকে এই শাড়ীটো চোৱাক 595 ত কেৱল মাত্ৰ পাই গৈছে এটো হৈছে তেওঁলোকৰ অলপ প্ৰিমিয়াম কোৱালিটিৰ হয় ঠিক ইমান ধুনীয়া বেনাৰসী শাড়ীবিলাক আপোনালোকে পাইছে 595 এনেকুৱা এটা ম্যানুফ্যাকচাৰাৰ হোলসেলাৰ হয় 2365 ৰ হয় আপোনালোকে 1585 টকাত নমস্কাৰ প্ৰকাশ এন্টাৰপ্ৰাইজৰ অসমীয়া চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিঅত মই আপোনালোকৰ লগত বেনাৰসী শাড়ী আৰু তাৰ লগতে কিছুমান প্ৰিমিয়াম লেহেংগাৰ মই ভিডিঅ শেয়াৰ কৰিম আৰু কিমান দাম ষ্টাৰ্টিং কিমান কি মানে তাৰ লোকৰ কালেকচন আছে প্ৰিন্ট ডিজাইন তাৰ লগতে কালাৰ সকলোখিনি শেয়াৰ কৰিম তো ইয়াত আপোনালোকে কেৱল মাত্ৰ পাইছে 595 ত চোক আপোনালোকে পাইছে বেনাৰসী শাড়ী আপোনালোকে জানে যে এই শাড়ীৰ কিমান ডিমান্ড যেহেতু আমাৰ বেঙ্গলী বিয়াত এইটো শাড়ী লাগে আৰু তাৰ লগতে এতিয়া এনেকুৱা এটা ট্ৰেন্ড চলি আছে যে আজিকালি সকলোৱে মানে এই শাড়ীটো বিয়াত বা ৰিসেপশনত পিন্ধে তো আপোনালোকে এই শাড়ীটো চোৱাক 595 ত কেৱল মাত্ৰ পাই গৈছে যেটো শাড়ীৰ দাম আমাৰ অসমত চকু বন্ধ কৰিলো আপোনালোকে 2500 পৰা 2000 ৰ তলত নাপায় তেনেহলে নিজে আপোনালোকে আন্দাজ কৰি ভাবক যে আপোনালোকে 595 ত যদি এই শাড়ীবিলাক তেওঁলোকৰ পৰা কিনে কলিকতাৰ প্ৰকাশ এন্টাৰপ্ৰাইজৰ পৰা তেনেহলে আপোনালোকে ভাবক যে আপোনালোকে কিমান প্ৰফিট ইনকাম কৰিব পাৰিব যেহেতু মই সুইপিনে গম পাইছো কিমান ভাল কাপোৰৰ কোৱালিটি আৰু এইবিলাক শাড়ী আমাৰ অসমত মই নিজেও ছোৱালী মানুহ হয় মই নিজে এইবিলাক শাড়ী মই চাই থাকো গৈ থাকো তো ইয়াত আপোনালোকে 2500 পৰা 2000 ৰ তলতো এইবিলাক শাড়ী আপোনালোকে কতো নাপায় তো আপোনালোকে ভাবক যে যদি আপোনালোকে প্ৰকাশ এন্টাৰপ্ৰাইজৰ লগত জড়িত হৈ ব্যৱসায় কৰে তেনেহলে আপোনালোকে ভাবক আপোনালোকে কিমান ধুনিয়াকে ভাল এটা ইনকাম আপোনালোকে কৰিব পাৰিব এটো হৈছে তেওঁলোকৰ অলপ প্ৰিমিয়াম কোৱালিটিৰ হয় ঠিক আছে এটো ওয়ান কালাৰৰ ভিতৰত হয় এতিয়া টু কালাৰ ট্ৰেন্ডত চলি আছে তথাপিও মই ওয়ান কালাৰৰ এটা দেখাই দিছো এয়া চক এইটো হৈছে 1905 টকা ঠিক আছে এইটো অলপ ভাল হ'ব আৰু বহুত ভাৰী হয় যিবিলাক আমাৰ অসমত মানে যিবিলাক ধৰক 5,500-6,000 ৰ ভিতৰত যিবিলাক মানে বেনাৰসী শাড়ী দিয়ে তেওঁলোকে হেতুৱে হয় 5,500 ৰ যিবিলাক হয় হেতু হয় এটো আৰু এটো আপোনালোকে কেৱল মাত্ৰ পাইছে 1905 টকাত ঠিক আছে এয়া চক এইটো চক আপোনালোকে কালাৰটো বহুত ধুনিয়া ৰয়্যাল ব্লু কালাৰ হয় তাৰ লগতে চক আপোনালোকে ইয়াত গোল্ডেন কালাৰত মানে প্ৰিন্টটো কৰা আছে এয়া চক মানে এটো জৰি বুলি কয় একচুয়ালি এইটো কৰা আছে আৰু এইটো বহুত ধুনিয়া প্ৰিমিয়াম যেটো বেনাৰসী শাড়ী হয় হেতু হয় তাৰ লগতে আৰু কালেকচন আছে এইটো আপোনালোকে ডাবল কালাৰ পিংক এন্ড ইয়েলো পাই যাব তাৰ লগতে এইটো পাব আপোনালোকে প্যাৰট গ্ৰীন প্লাস হৈছে কি বুলি কয় পিংক কালাৰ আৰু এইটো হৈছে তেওঁলোকৰ ইয়েলো এন্ড পিংকৰ যেটো হয় ইমান ধুনিয়া বেনাৰসী শাড়ীবিলাক আপোনালোকে পাইছে 595 একদম ভালকে শুনি লওক 595 ত চক এই বেনাৰসী শাড়ীবিলাক আপোনালোকে পাইছে এইটো চক এইটো কিমান ধুনিয়া একদম ব্ল্যাক টাইপৰ হয় আৰু ব্ল্যাক নহয় কফি কালাৰ হয় তাৰ লগতে পিংক আছে চক এইটো আপোনালোকে কিমান ককচোন মাত্ৰ পাইছে 595 ত তাৰ পাছত তেওঁলোকৰ এইবিলাক কালেকচনটো দেখালো এইটো হৈছে ওয়াইন কালাৰৰ হয় এটা এই কালেকচন বিলাক চালে আপোনালোকে অনলাইন অফলাইন দুটা মেথড আছে মই মানে সকলো ভিডিওত কৈছো যে তেওঁলোকে মানে এনেকুৱা এটা ম্যানুফ্যাকচাৰাৰ হোলসেলাৰ হয় মই ইমান দিনৰ মানে যি মোৰ কেৰিয়াৰ আছে তাত দেখা যে তেওঁলোকে অনলাইন অফলাইন দুটা দিছে আৰু ষ্টাৰ্টিং তেওঁলোকে কৈছে যে অফলাইনত 5000 টকা আপোনালোকে মানে কিনিব লাগিব আৰু অনলাইন যদি পাৰচেজ কৰে 15000 ক্যাশ অন ডেলিভাৰীত কৰিলে আপোনালোকে 20% এডভান্স পেমেন্ট কৰিব লাগিব আৰু 80% আপোনালোকে পাছত দিলে হ'ব মানে যেতিয়া ডেলিভাৰী হৈ যাব যেনেকৈ আপোনালোকে পাৰ্সেল আনে ক্যাশ অন ডেলিভাৰী তেনেকে তাৰ পাছৰ কথাটো হৈছে যে আপোনালোকক স্বাৱলম্বী হবৰ কাৰণে ব্যৱসায় কৰিব পাৰে তেওঁলোকে আপোনালোকক এই অপৰচুনিটিটো দিছে গতিকে আপোনালোকে লোক কিবা এটা কৰক এনে ঘৰত বহি ৰীল স্ক্ৰল কৰিটো লাভ নাই আপোনালোকে ব্যৱসায় কৰক তাৰ লগতে সো কিছুমান প্ৰিমিয়াম লেহেংগাৰ কালেকচন হয় যেটো যিকোনো বিয়া বা ৰিসেপশনত আজিকালি লেহেংগাটো আজিকালি কি আগৰ পৰাই চলি আহিছে এটো লেহেংগাটো বহুত দৰকাৰ হয় এটো গ্ৰীনৰ ভিতৰত হয় ডাৰ্ক গ্ৰীন কালাৰৰ লেহেংগা এইটো হৈছে আপোনালোকে 2365 ৰ হয় আপোনালোকে যেবিলাক নেকি 7-8,000 টকাত বিক্ৰী কৰা হয় দোকানত আপোনালোকে নিশ্চয় জানে মানে আপোনালোকে যোন সকল মানে কাপোৰৰ বেপাৰী হয় যি সকলে চাই আছে যাৰ কাপোৰৰ অলৰেডি ব্যৱসায় আছে আপোনালোকে নিশ্চয় গম পাব এইবিলাক লেহেংগা
7 পৰা 8000 টকাত সেল কৰে গটিকে এয়া সো কিছুমান কালেকশন মই দেখুৱাই দিছো আপোনালোকক এটো হৈছে এটোটো আৰু দামী যেবিলাক 20000 ৰ হয় হেবিলাক হয় সৰি যেবিলাক 2000 ৰ হয় হেবিলাক হৈছে যে আপোনালোকে কেৱল মাত্ৰ 700 ত পাইছে ঠিক আছে তাৰ লগতে হৈছে এবিলাক তেওঁলোকৰ যেবিলাক প্ৰিমিয়াম হয় হেতু অলপ কম ৰেঞ্জৰ তাৰ আগৰটো এটো প্ৰিমিয়াম বিলাক হয় আৰু প্ৰিমিয়াম বিলাক আপোনালোকে পাইছে 1585 টকাত তাৰ লগতে আৰু তেওঁলোকৰ এবিলাক আছে এটো অলপ কম দামত হয় যেটো 2000 ত আপোনালোকে সেল 2 to 3000 সেল কৰিব পাৰিব কেৱল মাত্ৰ 700 ৰ হয় আপোনালোকে ভাবক যে কিমান প্ৰফিট আপোনালোকে ইনকাম কৰিব পাৰিব গতিকে কি ভাবি আছে এনে ঘৰত বহি মোবাইল চাই আৰু মানে কিবা কিবি কৰি টাইম ওয়েষ্ট কৰাতকে যিসকলে পঢ়া কমপ্লিট কৰি এনে বহি আছে বা যিসকলে অলৰেডি ব্যৱসায় কৰি আছে তথাপিও আপোনালোকে ব্যৱসায় আৰম্ভ কৰিব পাৰিব আজিৰ পৰা এতিয়াৰ পৰা আজি বুলি ক'লে আজি আৰু তো আপোনালোকে আৰম্ভ কৰক ব্যৱসায় স্ক্ৰিনত নাম্বাৰ আছে যোগাযোগ কৰক ডেসক্ৰিপচনত এড্ৰেছ আছে আহক তেওঁলোকে সম্পূৰ্ণ গাইড কৰি দিব তাৰ লগতে আপোনালোকক ভিডিও কল কৰি আপোনালোক কালেকশন বিলাক দেখুৱাব দাম সাম ক'ব এবিলাক তেওঁলোকৰ লেহেংগা আৰু বেনাৰসী শাড়ীৰ কালেকশন হয় যদি আপোনালোকে মোৰ কথাত বিশ্বাস কৰি আৰু নিজৰ ওপৰত যদি কনফিডেন্স ৰাখি যদি নিজৰ ভৰিত নিজে থিয় হ'ব বিচাৰে স্বাৱলম্বী হ'ব বিচাৰে তেনেহলে স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰক আৰু তেওঁলোকৰ লগত জড়িত হৈ নিজকে স্বাৱলম্বী কৰক ধন্যবাদ